হৰি ও ৰাম কৃষ্ণ কৃষ্ণ। আজি শ্ৰীকৃষ্ণৰ জন্মতিথি উপলক্ষে মই দুই এষাৰ কৃষ্ণৰ গুণগান ক'বৰ কাৰণে মনস্থ কৰিছোঁ। বৰা দুটা হ'লে আপোনাৰ হ'ব, নিজ ক্ষমা কৰি দিব। এই যে শ্ৰীকৃষ্ণ হৈছে জগতৰ মালিক। তেওঁ অনাদিকালৰ পৰাই আছে। তেওঁৰ কেতিয়াও জন্ম মৃত্যু নাই। তেওঁ অনাদি। তেওঁ দুষ্টক দমন শিষ্টক পালনৰ কাৰণে পৃথিৱীত তেওঁ আবিৰ্ভাৱ হ'ব লগা হয়। যেতিয়া পৃথিৱী বহুত ভয় খাইছিল, তেতিয়া ব্ৰহ্মাই পাঠিলা পৃথিৱীৰ দেখি ত্ৰাস লয়া দৈৱকীৰ উদৰত হৰিবাস। ব্ৰহ্মাই প্ৰাৰ্থনা কৰিছিল পৃথিৱীৰ এই ভয় দেখি। তেতিয়া কৃষ্ণ প্ৰভু ভগৱন্তৰ নিজ ৰূপে তেওঁ কৃষ্ণ ৰূপে দৈৱকীত অৱতাৰ হ'ল। অৱতাৰ হৈ তেওঁ প্ৰভু ভগৱন্তৰ যিমান লীলা খেলা গুণগান আছে এই বিশ্ববাসীত তেওঁ বিলাই দিলে। আৰু আমাক তেওঁৰ এই গুণ নাম যশ লৈ তেওঁৰ নামতে আমি ৰত হৈ এই সংসাৰ ভৱসাগৰ পাৰ হ'ব পৰাৰ কাৰণে তেওঁৰ প্ৰভু ভগৱন্তৰ গুণ নাম যশেদি ভৰাই থৈ গ'ল। এই অনাদি কালৰ পৰাই গোটেই জগত প্ৰলয় হৈ যালেও তেওঁ থাকিব। জগত মিছা ভগৱান সঁচা। এই প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তনেৰে আমি মোক্ষ প্ৰাপ্তিৰ ৰাস্তা। এই প্ৰভু ভগৱন্তৰ ওচৰত যিসকলে আশ্ৰয় লয় সমস্তই জীৱৰ মুক্তি পায় বুলি কৈছে। আজি প্ৰভু ভগৱন্তৰ জন্মৰ উপলক্ষে তিথিৰ উপলক্ষে সত্ৰ নামঘৰতে কৃষ্ণৰ গুণ নাম ৰাতিপুৱাৰ পৰা সন্ধিয়া 12টা বজাৰ পিছকলৈও গোটেই দিন ৰাতিও হ'ব। আৰু যিসকল আই মাতৃ বাপ বান্ধৱ সমস্ত যুৱক যুৱতী যিসকলে নামঘৰ সত্ৰত যোৱা নাই, তেওঁলোকে ঘৰত বহিয়ে কৃষ্ণৰ অলপমান লীলা গুণ স্মৰণ কৰক। কৃষ্ণই জগতত কিয় আহিছিল, কি কৰিলে, আৰু তেওঁ কি লীলা খেলা কৰি থ'ল, এইখিনি কথা অলপমান ভাবি আৰু গোটেই যদি আমি জগতবাসীয়ে অসমবাসীয়ে ৰাইজবাসীয়ে বিশ্ববাসীয়ে যদি এবাৰ আমি কৃষ্ণৰ কথা মনেদি ভাবোঁ আৰু এবাৰ নহয় 10 বাৰ 10 বাৰ নহয় 20 বাৰ 20 বাৰ নহয় 50 বাৰ যদি তেওঁৰ নাম এবাৰ আমি মুখেৰে গোটেই মানুহে লগ হৈ উচ্চাৰণ কৰোঁ, গোটেই জগতত আকাশে বতাহে চব কৃষ্ণময় হৈ যাব। কৃষ্ণময় গোটেই যেতিয়া হ'ব জগত পবিত্ৰ হ'ব। জগত পবিত্ৰ হ'লে জীৱৰ গোটেই মুক্তি। এই প্ৰভু ভগৱন্তৰ ওচৰত আশ্ৰয় লৈ আমি এই কৃষ্ণ প্ৰভু ভগৱন্তৰ গুণজক আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জগতগুৰু শংকৰ গুৰু জনাই কীৰ্তন ঘোষাত শিশু লীলাৰ মাধ্যমেৰে কৃষ্ণৰ গুণ লীলা গান তেওঁ শিশু লীলাত ভৰাই লিখি থৈ গ'ল। তেওঁ তাৰে মই এই শিশু লীলাৰ পৰা 8টা ঘোষা তেওঁ লিখিছে। 8টা ঘোষাৰ পৰা মই 2 শাৰী কৰি কৃষ্ণৰ গুণ লীলা ইয়াতে ক'ম আৰু বৰা দুটা হ'লে দকমাত যাওঁ। কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম হৰি কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম হৰি ৰাম কৃষ্ণ ৰূপে দৈৱকীত হৈলাই অৱতাৰ শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম হৰি ৰাম পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে ৰাম পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে ৰাম চক্ৰবাতয় অসুৰে কৃষ্ণক নিলে হৰি আকাশত মাৰিলা গলত চিপি ধৰি ৰাম পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে ৰাম কেশৱ কৃষ্ণ করুণা সিন্ধু ত্ৰাহি জগন্নাথ অনাথ বন্ধু কেশৱ কৃষ্ণ করুণা সিন্ধু ত্ৰাহি জগন্নাথ অনাথ বন্ধু এহি মতে বজ্ৰে আনন্দে হৰি কৰন্ত ক্ৰিয়া শিশু ৰূপ ধৰি যত গপ শিশু বলায়ে আদি হবে ভৈলা গয়া কৃষ্ণৰ বাদী কেশৱ কৃষ্ণ করুণা সিন্ধু ত্ৰাহি জগন্নাথ অনাথ বন্ধু হে করুণাময়
কৃষ্ণ প্ৰভু ৰঘুপতি হে কৰোণাময় ৰাম কৃষ্ণ প্ৰভু ৰঘুপতি ৰাম দীনে যশোদানন্দ জায়া আপুনি মন্থন্ত দধি গয়া কৃষ্ণৰ শৈশৱ লীলা স্মৰি কৃষ্ণ গুণ গায়ন্ত সুন্দৰী হে কৰোণাময় ৰাম কৃষ্ণ প্ৰভু ৰঘুপতি গোপাল হৰি কৃষ্ণ গোবিন্দ হৰি ৰাম গোপাল হৰি কৃষ্ণ গোবিন্দ হৰি ৰাম কৃষ্ণে দেখিলন্ত মাৱে গৃহ কৰ্মে গৈলা ৰাম আঁঠুকাৰি উৰল খলতানি বাক লৈলা ৰাম গোপাল হৰি কৃষ্ণ গোবিন্দ হৰি ৰাম চৰণে ধৰু স্বামী আমি যেন তৰু ৰাম চৰণে ধৰু স্বামী আমি যেন তৰু ৰাম বকাসুৰে কৃষ্ণ কগি লীলা থতে ধৰি ৰাম দেখি গপ শিশু গণ যেন গৈলা মৰি ৰাম চৰণে ধৰু স্বামী আমি যেন তৰু ৰাম কৃষ্ণ নমো ৰাম নিৰঞ্জন হৰি কৃষ্ণ নমো ৰাম নিৰঞ্জন হৰি ৰাম দুষ্ট অঘে পাতিলে ককাপ বাট ভেন্তি ঘৈলা ঘূৰ সাপ কৃষ্ণ নমো ৰাম নিৰঞ্জন হৰি ৰাম নিৰঞ্জন 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 হৰি নমো ৰাম নিৰঞ্জন নিৰঞ্জন হৰি ৰাম নম গপ ৰূপ মেঘ সম চামতনু গাঁৱে পিত বস্ত্ৰ হাতে শিঙা বেত বেনু আৰ কৰ্ণত গুঞ্জৰে থকা মাথাই মৈৰাৰ পাখি বন্য পুষ্পমালা পিন্ধি ধেনু আছে ৰাখি ৰাম নিৰঞ্জন নিৰঞ্জন হৰি নমো ৰাম নমো ৰাম নিৰঞ্জন হৰি হৰি ৰাম কৃষ্ণ প্ৰভু ভগৱন্তৰ এই 8টা শিশুলীলাৰ সখাৰে মই 2 এষাৰ 4 এষাৰকৈ গাইছোঁ বৰাটোতে হ'লে ক্ষমা কৰিব আমি সকলোৱে আজি কৃষ্ণৰ এই গুণ নাম অলপ সময় হ'লেও একান্ত মনে কায় বাক্য মনে কৃষ্ণৰ এই গুণগানখিনি গালে সমস্ত জগত পবিত্ৰ লগতে সমস্তৰে মুক্তি হ'ব আৰু কৃষ্ণ প্ৰভু ভগৱন্তৰ এই গুণ যখেৰে গোটেই পৃথিৱীৰে মংগল গতিকে সমস্তলৈ মই সেৱা জনাই সমস্ত বাসীৰে অচৰ মই শ্ৰীচৰণত সেৱা জনাই কৃষ্ণ প্ৰভু ভগৱন্তৰ আজি জন্মতিথি উপলক্ষে এবাৰ দুবাৰ যেইবাৰ পাৰে এবাৰ কৃষ্ণৰ গুণ নাম লীলা সমস্তই ভাৱক বুলি শ্ৰীচৰণত সেৱা ধৰিছোঁ কৃষ্ণ কৃষ্ণ হৰি ৰাম